মাঘৰ বিহুত লাৰু পিঠাই দি চাহ দিব লাগে ভাজাই দি চাহ দিছি মোক মা ও মা তই বালি নেকি তই ইমান দূৰৰ পৰা ভাগাৰে কষ্ট হৈছা যা অলপমান আৰাম কৰগে যা বুঢ়ী তাই ইমান দূৰৰ পৰা আহিছি চাহ তাহ দি অলপমান ও মা চাচোন মই তহঁতৰ কাৰণে লাৰু বনাই আনিছো নাৰিকলৰ লাৰু বিস্কুট আৰু ভাজাই দি চাহ আনছা চাহ মোৰ আপি লাৰু আনছি তোৰ তাক লৈকে লাৰু পিঠা বনাব নাই মই বিনতে আপিটো জন্মদিন আছে মই তাতে যাওঁ বৌ বহা তোমাৰ পিছে খবৰ ভালনে? তোমালোক ভালে আছানে? তুমি বনাইছা? এই বনোৱা নাই হা এই আমাৰ তাতে দোকানত এইবিলাক কিনিব পায় কিনি আনিছো আমাৰ তাত এইবিলাক নবনাই নহয় কিনিবহে পায় ভাল হৈছে কিনি আনিছো মই তোমালোকে বনোৱা নাই নেকি? নাই বনোৱা নাই লাহে লাহে বনাব বিহু আহি অলপ দিন আছে নহয় তুমি নোযোৱা নেকি ঘৰত? যাব লাগিছিলে কিন্তু আমাৰ মায়ে যাব নিদিয়ে নেকি? এইটো নিশ্চয় মোৰ আপিটোৱে বনাইছি টেষ্টি মা লাৰু পিঠা কেইটা হৈছে এইটো মোৰ আপিটোৱে বনাইছি কিজানি মই ইয়াত তাই বনোৱা এটাও দিয়া নাই এই ময়ে বনাইছো কালি ৰাতি বনাইছো কি এই কিবা লাৰু হৈছে নেকি আকৌ ঠগা নাই যা ফেলে দিগে মা মই ঘৰত যাব লাগিছিল কিয়া মাহঁতেও মাতি আছে বিহু এলাক নালগে যাবা ঘৰত ইমান বিহুৰ কাম কৰি আছে দেখা নাই তই বৌ ইমান দিন মূৰত ঘৰত যাব বিচাৰিছে যাওক দিয়া মাঘৰ বিহুৰ কাম কৰিব মই আছো নহয় নাংগে তাই যাবা তই বহুত দিন মূৰত আহিছে অলপমান জিৰাবিচোন তাই আছে নহয় কাম কৰবা তই অলপমান ঘৰত ৰেষ্ট ল নাই একো হোৱা নাই তুমি দুখত আছা দেখোন নাই এনেই আৰু বৌ তুমি আকৌ নহয় দিয়া ঘৰত যোৱাগৈ নাই দিয়া মই বিহুৰ পিছতে যাম তুমি উৰুকাতে থাকবা না আমি একেলগে খানা খাম তাৰপিছত তুমিও হ'লেও তুমি যাব পাৰিলা নাই দিয়া হ'ব আৰু এতিয়া আমাৰ মায়ে নিশ্চয় তোমাক কিবা এটা কৈছে কি হৈছে মোক ভালকৈ কোৱাচোন বৌ নহয় মানে তই আহিছা বব তুমি বৌক কিয় ঘৰত যাব দিয়া নাই ঘৰত ইমান কাম কৰি আছে তাইক যাবা নেদম তুমি বৌৰ লাৰু পিঠা বোলে পেলাই দিছা কিয় সেইকে লাৰু পিঠা হৈছে নেকি তোমাৰ লাৰু পিঠা খান্তি বনাইছি সেই লাৰু পিঠা মই ঘৰত বনোৱা নহয় মই দোকানৰ পৰা কিনি আনিছো এইগিলাখান কিনি আনছা কাৰ হাতেদি বনা খুৱাইছা মোক আমাৰ টাউনত এই চলে আমি এনেকৈ খাওঁ হাই মোৰ বড়িৰ লাৰু পিঠা খাই ভাল দুহু